নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো ভিডিঅ'টো চাওকচোন, মানে কি কম, নৰেন্দ্ৰ মোদী এনেই আটাবাৰি আছে নেকি? তেওঁ নিজৰ প্ৰফিটৰ কাৰণে আটাবাৰি আছে নেকি? আপোনালোকে মানে একো বুজিবই পৰা নাই নেকি? এইটো বেমাৰ বহুত সৰু বেমাৰ বুলি ভাবি আছে নেকি? কি তাৰমানে? সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে 5 মিনিটৰ কাৰণে কাঁহ পিতল যি আছে তাকে ঘৰত বজাব দিলে, বাতি হওক বা হাত তালিয়ে হওক বজাব দিলে, আৰু আপোনালোকে কি কৰিল? মহোৎসৱ পাতি পেলালে। ভাবকচোন আপোনালোকে অলপ কথাটো। আজি বন্ধ দিছে, 12 দিন বন্ধ দিছে, 21 দিন বন্ধ দিছে, 21 দিন বন্ধ দিছে, আৰু আপোনালোকে কি কৰি আছে? বন্ধটো গৈ আছে। সেই ফলত অৱস্থা আপোনালোকৰ এনেকুৱা। এইবোৰ কিহৰ কাৰণে হৈ আছে? প্লিজ নিজক বচাওক আৰু নিজৰ পৰিয়ালখনক বচাওক আৰু দেশখনক বচাওক। আপোনালোকে যদি এনেকুৱা কৰি থাকে তেতিয়াহ'লে আমাৰ দেশখনৰ গতি বহুত বেয়া হ'ব। চাওকচোন, আপোনালোকে নিজে ভাবি চাওক অকণমান। এনেইতো কৰি থকা নাই, ইমান দিন বন্ধ দি আছে, কিবা কৰি আছে, এনে কৰি আছে নেকি? আপোনালোকে নিজে ভাবক অলপমান। আৰু বাহিৰত ওলালে জেলৰ কথা কৈ আছে, কিবা কৈ আছে, এইবিলাক শুনক, প্লিজ শুনক। নিজেও বচাওক, আৰু আপোনাৰ ঘৰৰ পৰিয়ালখনকো বচাওক, আৰু গাঁওখনকো বচাওক, দেশখনকো বচাওক, সকলোকে বচাওক। প্ৰত্যেকজন মানুহে যদি ঘৰৰ ভিতৰত সোমাই থাকে তেতিয়াহ'লে এই বেমাৰটো অলপ হ'লেও কমাৰ চান্স আছে বা কমি যাব। প্লিজ কৈছোঁ। আৰু চাওকচোন, এইবিলাক মানুহ কি ক'ব আপুনি কওকচোন? হ'ব দিয়ক, এতিয়া এইখিনি কৈ মোৰ এই ভিডিঅ'টোৱে সামৰণি মাৰিছোঁ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰকচোন, মানে সকলোকে বুজাই দিয়ক এইটো বহুত ডেঞ্জাৰাছ বেমাৰ হয়, আৰু আপোনালোকেও সাৱধান হওক, বেলেগকো সাৱধান কৰক, সকলোৱে সাৱধান হওক প্লিজ। বহুত বেয়া পৰিস্থিতি হৈ আছে, কিন্তু বহুত বেয়া। আমাতকৈ বহুত উন্নত দেশে কণ্ট্ৰল কৰিব পৰা নাই, আৰু আমাৰতো ক'বই ভাল। এতিয়া আপোনালোকে মানে নাভাবিব যে আমাৰ অসমত এটাও অহা নাই, কোনো প্ৰব্লেম নাই, কিবা কিবি এনেকৈ ভাবি নাথাকিব। প্লিজ আপোনালোকো সজাগ হওক, বেলেগকো সজাগ কৰক। মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। বাই। জয় অসম।